নমস্কাৰ বন্ধুসকল, এডুকেশ্যন প্লাছ ইউটিউব চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গণিত বিষয়ৰ জ্যামিতি বিভাগৰ কেইটামান অতি প্ৰয়োজনীয় বিষয়ৰ ওপৰত বিতংভাৱে আলোচনা কৰিম। গতিকে সময় নষ্ট নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজিৰ ভিডিঅ'টোৰ আলোচনাৰ বিষয়সমূহ হ'ল পূৰক কোণ, সম্পূৰক কোণ, বিপ্ৰতীপ কোণ, একান্তৰ কোণ আৰু অনুৰূপ কোণ। এই কোণকেইটাৰ বিষয়ে পৰীক্ষাত সঘনাই প্ৰশ্ন অহা পৰিলক্ষিত হয়। আহক আমি এই কোণকেইটাৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। পোনপ্ৰথমতে আমি পূৰক কোণৰ বিষয়ে আলোচনা কৰিম। পূৰক কোণ হ'ল যদি দুটা কোণৰ মাপৰ সমষ্টি 90 ডিগ্ৰী হয় তেন্তে আমি কোণ দুটাক পূৰক কোণ বুলি ক'ম। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এই কোণটোৰ মাপ 40 ডিগ্ৰী আৰু এই কোণটোৰ মাপ 50 ডিগ্ৰী, অৰ্থাৎ 40 ডিগ্ৰী আৰু 50 ডিগ্ৰী লগ কৰিলে হ'ব 90 ডিগ্ৰী। গতিকে আমি এই কোণ দুটাক পূৰক কোণ বুলি ক'ম। আকৌ আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ যে 45 ডিগ্ৰী আৰু 45 ডিগ্ৰী লগ হৈ 90 ডিগ্ৰী হয়। গতিকে এই কোণ দুটাক আমি পূৰক কোণ বুলি ক'ম। যদি আপোনালোকক পৰীক্ষাত 30 ডিগ্ৰীৰ পূৰক কোণ নিৰ্ণয় কৰিবলৈ দিয়ে তেন্তে 90 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী বাদ দিলে হ'ব 60 ডিগ্ৰী। গতিকে 30 আৰু 60 এই কোণ দুটা হ'ব পূৰক কোণ, কাৰণ 30 আৰু 60 ডিগ্ৰী যোগ কৰিলে 90 ডিগ্ৰী হয়। যদি আমাক 10 ডিগ্ৰীৰ পূৰক কোণ নিৰ্ণয় কৰিবলৈ দিয়ে তেন্তে আমি চাব লাগিব 10 ডিগ্ৰীৰ লগত কিমান ডিগ্ৰী যোগ কৰিলে 90 ডিগ্ৰী হ'ব। ইয়াত 80 ডিগ্ৰী যোগ কৰিলে 90 ডিগ্ৰী পোৱা যাব। গতিকে 10 ডিগ্ৰীৰ কোণটোৰ পূৰক কোণ হ'ব 80 ডিগ্ৰী। আকৌ ওলোটাকৈ 80 ডিগ্ৰী কোণৰ পূৰক কোণ হ'ব 10 ডিগ্ৰী। দ্বিতীয়তে আমি সম্পূৰক কোণৰ বিষয়ে আলোচনা কৰিম। সম্পূৰক কোণ হ'ল দুটা কোণৰ সমষ্টি যদি 180 ডিগ্ৰী হয় তেন্তে আমি কোণ দুটাক সম্পূৰক কোণ বুলি ক'ম। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এই কোণটোৰ মাপ 110 ডিগ্ৰী আৰু এই কোণটোৰ মাপ 70 ডিগ্ৰী। 110 ডিগ্ৰী আৰু 70 ডিগ্ৰী লগ কৰিলে হ'ব 180 ডিগ্ৰী। গতিকে এই কোণ দুটাৰ মাপৰ সমষ্টি যিহেতু 180 ডিগ্ৰী, গতিকে এই কোণ দুটাক আমি সম্পূৰক কোণ বুলি ক'ম। অৰ্থাৎ যদি আপোনালোকক প্ৰশ্ন আহে যে 110 ডিগ্ৰীৰ সম্পূৰক কোণ কি, তেন্তে আপোনালোকে লিখিব লাগিব 70 ডিগ্ৰী। আকৌ আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ 90 ডিগ্ৰীৰ সম্পূৰক কোণ হ'ব 90 ডিগ্ৰী, কাৰণ 90 ডিগ্ৰীৰ লগত 90 ডিগ্ৰী যোগ কৰিলে 180 ডিগ্ৰী হয়। যদি 170 ডিগ্ৰীৰ সম্পূৰক কোণ কিমান হ'ব পৰীক্ষাত আহে তেন্তে আপোনালোকে চাব লাগিব 170 ডিগ্ৰীৰ লগত কি যোগ কৰিলে 180 ডিগ্ৰী হয়। ইয়াৰ লগত 10 ডিগ্ৰী যোগ কৰিলে 180 ডিগ্ৰী হ'ব। গতিকে 170 ডিগ্ৰীৰ সম্পূৰক কোণ হ'ব 10 ডিগ্ৰী। একেদৰে 130 ডিগ্ৰীৰ সম্পূৰক কোণ হ'ব 50 ডিগ্ৰী, কাৰণ 130 ডিগ্ৰীৰ লগত 50 ডিগ্ৰী যোগ কৰিলে 180 ডিগ্ৰী হ'ব। এইবাৰ আমি বিপ্ৰতীপ কোণৰ বিষয়ে আলোচনা কৰিম। বিপ্ৰতীপ কোণ হ'ল যদি দুডাল ৰেখাই এটা বিন্দুত কটাকটি কৰে তেন্তে সন্মুখাসন্মুখীকৈ থকা কোণ দুটাক বিপ্ৰতীপ কোণ বুলি কোৱা হয়। ইয়াৰে এই কোণ দুটা বিপ্ৰতীপ কোণ, আকৌ এই কোণ দুটাকো বিপ্ৰতীপ কোণ বুলি কোৱা হ'ব। ইয়াত মনত ৰাখিব লগা কথাটো হ'ল বিপ্ৰতীপ কোণবোৰ সদায় সমান। যদি এই কোণটোৰ মাপ 80 ডিগ্ৰী হয় তেন্তে এই কোণটোৰ মাপো 80 ডিগ্ৰী হ'ব। যদি এই কোণটোৰ মাপ 100 ডিগ্ৰী হয় তেন্তে এই কোণটোৰ মাপো 100 ডিগ্ৰী হ'ব। আমি ক'ব পাৰোঁ যে বিপ্ৰতীপ কোণবোৰৰ মাপ সদায় সমান। একান্তৰ কোণ আৰু অনুৰূপ কোণৰ বিষয়ে জনাৰ আগতে আমি সমান্তৰাল সৰলৰেখানো কি সেই বিষয়ে জনা উচিত। ইয়াত দুডাল সৰলৰেখা আপোনালোকে দেখিবলৈ পাইছে AB আৰু CD। যদি এই AB আৰু CD ৰেখা দুডাল দুয়োফালে বঢ়াই দিয়া হয় তেন্তে যদি এই ৰেখা দুডাল কোনো বিন্দুত লগ নালাগে তেন্তে এই ৰেখা দুডালক সমান্তৰাল সৰলৰেখা বুলি কোৱা হয়। এই ৰেখা দুডালৰ মাজৰ দূৰত্ব সকলো ঠাইতে একে, অৰ্থাৎ এই AB আৰু CD ৰেখা দুডাল দুয়োফালে অসীমলৈ বঢ়াই দিলেও কোনো বিন্দুত লগ নালাগে। গতিকে এই ৰেখা দুডালক আমি সমান্তৰাল সৰলৰেখা বুলি ক'ম। এতিয়া আমি একান্তৰ কোণৰ বিষয়ে শিকিম। ইয়াত AB আৰু CD দুডাল সমান্তৰাল সৰলৰেখা আৰু এই সমান্তৰাল সৰলৰেখাযোৰক যদি EF এডাল ছেদকে ছেদ কৰে তেন্তে ইয়াত 8টা কোণৰ সৃষ্টি হ'ব। এই 4টা কোণ আৰু এই 4টা কোণ। এই 8টা কোণৰ এই কোণটো ছেদকৰ বাওঁফালে আৰু সমান্তৰাল ৰেখাডালৰ ওপৰফালে আছে। লগতে এই কোণটো ছেদকৰ সোঁফালে
আৰু সমান্তৰাল সৰল ৰেখাডালৰ তলফালে আছে অৰ্থাৎ এইটো আছে বাওঁফালে আৰু ওপৰফালে আৰু এই কোণটো আছে সোঁফালে আৰু তলফালে গতিকে এই কোণ দুটা সম্পূৰ্ণ বিপৰীত দিশত আছে গতিকে এই কোণ দুটাক আমি একান্তৰ কোণ বুলি ক'ম ইয়াত আপোনালোকে দেখিবলৈ পাইছে এই কোণটো ছেদকৰ সোঁফালে আছে আৰু এই সমান্তৰাল সৰল ৰেখাডালৰ ওপৰফালে আছে আকৌ এই কোণটো ছেদকৰ বাওঁফালে আছে আৰু সমান্তৰাল সৰল ৰেখাডালৰ তলফালে আছে গতিকে এই কোণ দুটাও সম্পূৰ্ণ বিপৰীত ফালে আছে গতিকে আমি এই কোণ দুটাকো একান্তৰ কোণ বুলি ক'ম শেষত আমি অনুৰূপ কোণৰ বিষয়ে আলোচনা কৰিম ইয়াত আপোনালোকে দেখিবলৈ পাইছে এযোৰ সমান্তৰাল সৰল ৰেখাক এডাল ছেদকে ছেদ কৰিলে 8টা কোণৰ সৃষ্টি হয় ইয়াত এই কোণটো ছেদকডালৰ বাওঁফালে আৰু সমান্তৰাল সৰল ৰেখাডালৰ ওপৰফালে আছে আৰু এই কোণটো ছেদকডালৰ বাওঁফালে আৰু সমান্তৰাল সৰল ৰেখাডালৰ ওপৰফালে আছে গতিকে এই কোণ দুটাৰ মাজৰ সাদৃশ্য আছে এই কোণটো আছে বাওঁফাল আৰু ওপৰফালে আৰু এই কোণটো বাওঁফাল আৰু ওপৰফালে আছে গতিকে এই কোণ দুটাৰ মাজত থকা সাদৃশ্যৰ বাবে এই কোণ দুটাক আমি অনুৰূপ কোণ বুলি ক'ম একেদৰে এই কোণ দুটাৰ কথাও আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ ইয়াত আপোনালোকে এই কোণ দুটা উদাহৰণ হিচাপে ল'ব পাৰে আৰু এই কোণ দুটাকো অনুৰূপ কোণ বুলি কোৱা হয় আশা কৰিছোঁ অনুৰূপ কোণ আৰু একান্তৰ কোণৰ বিষয়ে আপোনালোকে ভালদৰে বুজি পাইছে আৰু ইয়াৰ পৰা উপকৃত হৈছে এতিয়া আমি কেইটামান MCQ আলোচনা কৰিম আৰু প্ৰথম MCQটো হ'ল 54 ডিগ্ৰীৰ সম্পূৰক কোণ কিমান ইয়াৰ অপশ্যন আছে 146, 136, 126 আৰু 36 ডিগ্ৰী আমি এই ভিডিঅ'টোত কৈ আহিছোঁ যে সম্পূৰক কোণ হ'বলৈ হ'লে দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব লাগিব গতিকে 180 ডিগ্ৰীৰ পৰা আমি 54 ডিগ্ৰীটো বিয়োগ কৰিলে পাম 126 ডিগ্ৰী গতিকে এই প্ৰশ্নটোৰ উত্তৰ হ'ব 126 ডিগ্ৰী দ্বিতীয় প্ৰশ্নটো হ'ল যদি এটা কোণ তাৰ পূৰক কোণৰ আধা তেন্তে কোণটোৰ মাপ কিমান হ'ব অপশ্যনত আছে 45 ডিগ্ৰী 30 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী ইয়াত আমি কোণটো ধৰি ল'ম x ডিগ্ৰী আৰু এই কোণটো তাৰ পূৰক কোণৰ আধা অৰ্থাৎ ইয়াৰ পূৰক কোণ হ'ব টুৱাইছ x ডিগ্ৰী অৰ্থাৎ যদি কোণটো পূৰক কোণৰ আধা হয় তেন্তে পূৰক কোণটো সেই কোণটোৰ দুগুণ হ'ব আৰু এই পূৰক কোণ দুটাৰ যোগফল সদায় 90 ডিগ্ৰী আৰু এই টুৱাইছ x আৰু xৰ যোগফল হ'ব 28x সমান 90 ডিগ্ৰী আৰু x সমান হ'ব 90 ডিগ্ৰী বাই 3 ইকুৱেল টু 30 ডিগ্ৰী আৰু এই প্ৰশ্নটোৰ উত্তৰ হ'ব 30 ডিগ্ৰী প্ৰশ্নটো আপোনালোকে সত্যাপন কৰি চাব পাৰে এই 30 ডিগ্ৰী কোণটোৰ পূৰক কোণ হ'ল 60 ডিগ্ৰী আৰু এই 30 ডিগ্ৰীটো 60 ডিগ্ৰীৰ আধা অৰ্থাৎ সেই কোণটো তাৰ পূৰক কোণৰ আধা দ্বিতীয় প্ৰশ্নটো হ'ল xৰ মান কিমান এই চিত্ৰটোত xৰ মান নিৰ্ণয় কৰিবলৈ দিছে এই চিত্ৰটো আপোনালোকে দেখিবলৈ পাইছে এই 120 ডিগ্ৰী আৰু x কোণ দুটা বিপৰীত কোণ এই ভিডিঅ'টোত আমি কৈ আহিছোঁ যে বিপৰীত কোণবোৰৰ মাপ সদায় সমান গতিকে xৰ মান হ'ব 120 ডিগ্ৰী আৰু ইয়াৰ উত্তৰ হ'ব a 4 নম্বৰ প্ৰশ্নটো হ'ল xৰ মান কিমান অপশ্যনত দিয়া আছে 120 ডিগ্ৰী 60 ডিগ্ৰী 80 ডিগ্ৰী আৰু 180 ডিগ্ৰী এই চিত্ৰটোত আপোনালোকে চাব পাৰে এইটো হ'ল x আৰু এই কোণটোৰ মাপ হ'ল 120 ডিগ্ৰী আপোনালোকে কোণৰ বিষয়ে যিটো ভিডিঅ' আপলোড কৰা হৈছিল সেই ভিডিঅ'টোত আপোনালোকে নিশ্চয় গম পাইছে যে এই গোটেই কোণটোক সৰল কোণ বুলি কোৱা হয় অৰ্থাৎ এই গোটেই কোণটোৰ মাপ 180 ডিগ্ৰী যদি এই কোণটোৰ মাপ 120 ডিগ্ৰী হয় তেন্তে এই কোণটোৰ মাপ হ'ব 60 ডিগ্ৰী আৰু এই কোণ দুটাক আমি এই ভিডিঅ'টোত চিনাক্ত কৰিছিলোঁ যে এই কোণ দুটাৰ নাম হ'ল একান্তৰ কোণ অৰ্থাৎ এই কোণটো সৰল ৰেখাডালৰ ওপৰফালে আছে আৰু ছেদকৰ সোঁফালে আছে আৰু এই কোণটো সৰল ৰেখাডালৰ তলফালে আছে আৰু ছেদকৰ বাওঁফালে আছে গতিকে আমি এই কোণ দুটাক একান্তৰ কোণ বুলি জানো আমি এটা কথা মনত ৰখা উচিত যে একান্তৰ কোণবিলাক সদায় সমান গতিকে এই x ডিগ্ৰী মানে হ'ব 60 ডিগ্ৰী আৰু এই প্ৰশ্নটোৰ উত্তৰ হ'ব 60 ডিগ্ৰী শেষত এটা প্ৰশ্ন আপোনালোকৰ বাবে ৰখা হ'ল 179 ডিগ্ৰীৰ পূৰক কোণৰ মাপ কিমান হ'ব কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰিব ধন্যবাদ